আধাৰ কাৰ্ড বনাব নাযা যাম ৰ গেলি মই কম দে হ'ব দেই সবিতা বাই আধাৰ কাৰ্ড বনাব নাযা যাম ৰ কেনে যাবি আজি যাওঁ যে ভাত চাত খাই কিনে হ'ব দে যাম যাওঁ দে ফোন কৰি কিনে হেমা মালিনী কৰ হেল্ল' কি হেমা মালিনী বাই আজি আধাৰ কাৰ্ড বনাব যাম দে হ'ব দে দে কিমান লিপষ্টিক অধত খানা এতিয়া যাওঁ বৰষুণ দিব হলে অলপমান বাকী হল বুলি কিমান লিপষ্টিক অধত খানা তই নাচনা নেকি আধাৰ কাৰ্ডটো যেংকে থকা হেংকে ফটো সঁচাই নেকি আমাৰ বাপেকৰ আধাৰ কাৰ্ডৰ ফটো হাল ইছমায়াৰে যেনে আমাৰ বাপেকৰ বোলে ফটো তোলা টাইমত পাদা ৰাখছিল পাদমাৰ এটা ফটো বেয়া গৈছে তেনেহ'লে মই অলপ চোনাক পাউডাৰ লগাই কোন আহো ৰ লিপষ্টিক খানতে দেৰি হ'ল আকৌ নাই এতিয়া যাওঁ নহ'লে বা আৰু দেৰি হ'ব মাই শুনায়ে সাগৰিকা থেকে উমাৰ বাজাৰ সাগৰিকা কি কৰি আছা কুটু কুটু হেলি আছো দা মোৰ হেলামে এটাই হিল লয়া আধাৰ কাটে বনবা গেলো খুদে দেখোন কাগজ খানে দি হেদালা কাটে নাই গাছ মুৰা হাতে এনে বাটলে কি বা এখন মুৰা কাগজ দি হেদলা আধাৰ কাৰ্ড খান কিবা কৰি বনালো চিন্তা নাই হয় দে বাপৰে ইমান যত কেইদিনমান পাছত বাৰু কি লাগা হয় আধাৰ কাৰ্ড বনাই 7টা মান কিবাকে ভাত খালো দে মই খাবাই পাৰা নাই ৰা মোৰ পেটটো একেবাৰে গৰম উঠি শুনে তই নাম লাইন ধৰিব লগা আছি মানুহবিলাক কাম বন নাই বাচিলে কেনেকে লাইন ধৰি থাকে নহয় জিকিকে তাৰমান জিকি দিছে বৰে পোৱা যায় আমাৰ আপি হাজৰো লাগব গম পাইছে না নাই পা নাই ৰা সৰু সৰু ছোৱালী ইতানো কি কৰিব লাগে স্কুলত লাগা আছে বোলে খাওয়ার ধান্দা গিলা মায়া তলে কি আলোচনা কৰি আছা কি আলোচনা কৰিম এনে গটাকেইটা অলপ মেলে দিছো মায়া এটা কথা শুনছি কিবা বোলে সাধাৰ কাৰ্ড শুনছি সাধাৰ কাৰ্ড নহয় আধাৰ কাৰ্ড সাধাৰ কাৰ্ডে হওক বা আধাৰ কাৰ্ডে হওক বাপিৰ জন্ম দিলে কি বস্তু দেখাই নাই দে আধাৰ দিব নেকি কিবা প্ৰমাণ পত্ৰ একো আধাৰ চাধাৰ নেদে আই নাজনো দে এগলা অফিচত বা কি কৰবা লাগে আপোনাৰ তাতে হাতৰ চাপ ল'ব আই মই নকৰো দে এগলা চাপকে যদি নিকিনি মোৰ বিদ্যাপঞ্চাৰা যদি পইচা এতিয়া ওলাই লৈ যায় এগলা কণ্টেলত লাগবো নহ'লে চাউল নেদে কথাৰ বৰ কবা এইবোৰ চবতে গজমুৰা কণ্টেল দোকানী চক্ৰান্ত নহয় এগলা লাগবই কবা নচু দে এগলা কি এতে মই যেন যাওঁ দে যাওঁ দে পিছে আহিলে কালি